পাব আমাৰ ধুবুৰীৰ পৰা 5,000 যুৱক লৈ তেখেতৰ আজমল কোম্পানী চাকৰি দিব পৰা নাই কৈছিল নে নাই সেই কথা ক'ত গ'ল যিজনে ইলেকশ্যনৰ আগত প্ৰতিশ্ৰুতি দি খিলাপ কৰিব নোৱাৰে সেই মানুহ আজি ভাষণ দিয়ে বক্তব্য দিয়ে ফুলবাৰী ব্ৰিজ মৌলানা বদৰুদ্দিন আজমল চাহেবে বনাই আছে এয়ারপোর্ট মৌলানা বদরুদ্দিন আজমল সাহেবের বনাইছে আমার উইঙ্কো কোম্পানি মেস কোম্পানি খুলি দিব পৰা নাই গতিকে আমার ধুবুৰীতে গরিব মানুষ নাই সেইটো প্রমাণ ঘুরি যায় কাম করার কোনো পয়সা দিয়া নাই মৌলানা বদরুদ্দিন আজমল সাহেব আমার এমপি হয় হুজাইত গৈ মেডিকেল কলেজ খুলে হুজাইত যুৱকসকলক টটো রিক্সা বিতরণ করে সিলাই মেশিন বেতন বিতরণ করে আমি কি কৰিছো আমি কি ভুল করেছো আমার ধুবুৰী সমষ্টিত যুবক বেকার যুবক নাই লাইসেন্স লাগে বহুত যুবকে পড়াশোনা করে আজি টোটো চলাব লগা হৈছে সেই টোটো যদি চলাব নোৱাৰে বেকার হৈ থাকিব গোটেইখিনি গৈ টোটো ৰিক্সা এছ'চিয়েশ্যন মৌলানা বদৰুদ্দিন আজমল সাহেবক লগ কৰিলে নজৰুল হকক লগ কৰিলে এনেকুৱা এটা ফুলবাৰী ব্ৰিজ কৰি দিছে এই কথাবিলাক আপোনালোকে মনত ৰাখিব এওঁ দিয়ে দল খুলিছে অকল নিজৰ স্বাৰ্থৰ কাৰণে তেখেতসকলৰ বিজনেছ ঠিক কৰাৰ কাৰণে আমাৰ সনাতন এমএলএ সাহেব নজৰুল হক আমার এমএলএ হয় আমার ধুবুৰী সমষ্টিত কি জায়গা নাই নাকি জমি নাই নাকি সিমেন্টের কোম্পানি বনাই আছে বক্সিহাটত 5,000 লেবার তাতে কাম কৰিব পাৰিব কিন্তু ভোট দিলো আমি ধুবুৰী সমষ্টিত এই কথাবিলাক আপোনালোকে মনত ৰাখিব গতিকে মই ক'ব বিচাৰিছো আপোনালোকে এইবাৰ ভুল নকৰিব আপোনালোকে ভুল নকৰি এইবাৰ আপোনালোকে এটা কথা মনত ৰাখিব যে আমি কিহৰ যুদ্ধত নামিছো এইবাৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীয়ে কৈছে যে এইবাৰ ইলেকশ্যন শেষ ইলেকশ্যন আমাৰ যদি বিজেপি চৰকাৰ হয় চেণ্ট্ৰেলত মই যদি আকৌ যদি প্ৰধানমন্ত্ৰী হওঁ ইয়াৰ পিছত আৰু কোনো ইলেকশ্যন নহয় আমি যি আইন বনাই দিম সেই আইন মতে চলিব লাগিব গতিকে আপোনালোকে সাৱধান এই মৌলানা বদৰুদ্দিন আজমল সাহেব আমাক সুৰক্ষা দিব নোৱাৰে আমাৰ কোনো কাম কৰিব নোৱাৰে আমাৰ হয় গৌৰৱ গগৈ তৰুণ গগৈ ল'ৰা পাৰ্লিয়ামেণ্টত উত্থাপন কৰে আমাৰ হয় মাত মাতে আমি কেতিয়াও দেখা নাই মই যেতিয়া ভোট দেহৰ যাওঁ পাতা মাৰি যাওঁ আমাৰ মানুহবিলাক কয় বাইদেউ আমি বিএসএফ ইমান অত্যাচাৰত আছো 1 কেজি লবণ লৈ দিব নোৱাৰো আমাক কৰিয়াই ল'ব নিদিয়ে আনিব নিদিয়ে সেই সমস্যাত জৰ্জৰিত হৈ আছো আমাৰ এমপি মহোদয় কেতিয়াও আমাৰ কথাবিলাক নুশুনে আমাৰ কথাবিলাক নুশুনি সমস্যা সমাধান নকৰে তো এইবিলাক কথা আপোনালোকে মনত ৰাখিব আমাৰ এমপি মৌলানা বদৰুদ্দিন আজমল সাহেব আমাৰ দুখৰ কথা বেদনাৰ কথা আমাৰ কথা গৌৰৱ গগৈ পাৰ্লিয়ামেণ্টত উত্থাপন কৰে আপোনালোকে জানে আমাৰ মাইনৰিটি মুছলমানৰ কাৰণে দল খুলিছে আমাৰ